ৰাতি সময় হৈছে 12:30 আৰু 12:30 আমি ক'লৈ গৈ আছোঁ জানে? কেনেকৈনো জানিব, ক'লেহে জানিব নহয়নে? শিৱসাগৰ গৈ আছোঁ। আপোনালোকে কোনে কোনে গৈছে প্লিজ কমেণ্ট এটা কৰি জনাব দেই। ৰাতি যিহেতু আমি গৈছিলোঁ, সকলোৱে গাড়ীত টোপনি আৰু ৰাতিপুৱা আমি ৰাস্তাৰ কাষতে ৰৈ সকলোৱে চাহ খালোঁ আৰু প্ৰথমবাৰৰ বাবে উইংছ অফ হাজৰিকা ৰেষ্টুৰেণ্টখন দেখিবলৈ পালোঁ। বহুত ভাল লাগিলে। আৰু এয়া জয়সাগৰ পুখুৰীৰ পাৰে পাৰে আমি গৈ আছোঁ। শিৱদৌল পালোঁৱে আহি আমি। সৌৱা দেখিছেনে? ইমান যে ভাল লাগে ইয়াত। আমাৰ পিছে এইবাৰ দ্বিতীয়বাৰ আহিছোঁ আমি সকলোৱে। আৰু প্ৰথমে গ'লোঁ আমি শিৱদৌল, তাৰপিছত গ'লোঁ ৰংঘৰ, তলাতল ঘৰ, আকৌ অগ্নিনাভ মন্দিৰ। সকলোতে গৈ বহুত বেছি ভাল লাগিলে। আৰু এটা ভিডিঅ'তে যিহেতু গোটেইখিনি দেখুৱাটো সম্ভৱ নহয়, সেইবাবে মই এটা এটাকৈ ভিডিঅ' দি যাম। আপোনালোকে প্লিজ মোৰ ভিডিঅ'সমূহ চাব আৰু কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব। সকলোৱে আমি ফটো উঠিলোঁ, ভিডিঅ' কৰিলোঁ। ইমান যে ভাল লাগিল, বহুত এনজয় কৰিলোঁ। আৰু ভাল মুহূৰ্তবোৰ এনেকৈয়ে সাঁচি ৰাখোঁ বুলি আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ। প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব